নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰবাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান বন্ধুসকল এতিয়া মই যাই আছোঁ পথাৰৰ মাজত আহি পালোঁ। এতিয়া মই আহিছোঁ গৰু লাদ দিবলৈ পথাৰৰ মাজত এই দুপৰীয়াখন। আৰু বন্ধুসকল চাওক কেনে গোটেই টিকা ফটা ৰ'দ দিছে। মানুহ একদম মৰি যাব আৰু বেলেগ নাই। বৰ্তমান গৰুটো কাষ আহি পালোঁ। তোমাৰ গৰু একদম মানে পুৰা টিকা ফটা ৰ'দ দিছে। আৰু লগতে বন্ধুসকল মোৰ মানে আমাৰ পথাৰখন, গাঁৱৰ পথাৰখন দেখুৱাম আৰু ধাননিবিলাক দেখুৱাম। চাই থাকক ভিডিঅ'টো। A few moments later. বৰ্তমান বন্ধুসকল এই চাওক, এই তোমাৰ গৰু চৰু একদম লাদ দিয়া হৈ গ'ল। এতিয়া বন্ধুসকল আমাৰ গাঁৱৰ পথাৰবিলাক দেখুৱাম, ধাননিবিলাক চাওক। ধীৰে হেৰাই যায় আবেলি ৰে ৰ'দালি, ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি। চাব খুজিও নেদেখো মই ক'তে বাছা অ লগৰ তুমি, ধীৰে ধীৰে হেৰাই যায় আবেলি ৰে ৰ'দালি, ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি। এইখন আছিল বন্ধুসকল আমাৰ গাঁৱৰ খেতি পথাৰখন, ধাননি পথাৰ। ধাননি পথাৰ বন্ধুসকল বেছি মানে দেখুৱাব পৰা নাই, ধানো খেতি বেছি কৰা নাই নে, সেইকাৰণে দেখুৱাব পৰা নাই। আৰু বন্ধুসকল এই কিছুদিন আগত আমাৰ মানে এই পথাৰত নহয় মানে একদম আমাৰ বৰম্ব অঞ্চলটোত আৰু ডাঙৰ বানপানী এটা হৈছিল। সেই বানপানীৰ ফলত আমাৰ খেতি পথাৰবিলাক একদম মেকটাৰে পূৰা ঢাক খাই গৈছিল আৰু চব। এইবিলাক চাওক, এইবিলাক এই পথাৰবিলাক, তাৰে ফলত আৰু সকলোৱে খেতি নকৰিলে মানে এই খেতি মানে এইবিলাক মেকটাবিলাক চব সেই কৰিব লাগিব না। সেইকাৰণে আৰু কিমান আৰু কষ্ট কৰিব, সেইকাৰণে বিহাৰ কৰিব বুলি ভাবিছে চবে। আমিও বিহাৰ কৰিম বুলি ভাবিছোঁ। সেইকাৰণে ধান খেতি এবাৰ বেছি কৰা নাই। আৰু বন্ধুসকল বেছি টাইম পথাৰত নাথাকোঁ, চাই আছোঁ বৰ্তমান ঘৰ পোৱা নাই। যিয়ে গোটেই টিকা ফটা ৰ'দ দিছে। অলপ অলপ বতাহো মাৰি আছে, থাকিব পাৰি, সিমান এটা নহয়। আৰু বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ধীৰে হেৰাই যায় আবেলি ৰে ৰ'দালি, ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি। চাব খুজিও নেদেখো মই ক'তে বাছা অ লগৰ তুমি, ধীৰে ধীৰে হেৰাই যায় আবেলি ৰে ৰ'দালি, ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি। বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মানে একদম টিকা ফটা ৰ'দ দি আছে সেইকাৰণে।
আৰু বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। তো আজি বাই বাই। Yeah.